পহিলা মাঘৰ দিনাই ওদালগুৰিৰ টেংকি বস্তিত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা। 2023 বৰ্ষত বন্যহস্তীয়ে প্ৰথমটো প্ৰাণ ল'লে এগৰাকী মহিলাৰ। হাতী মানুহৰ ভয়াৱহ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ ৰাজ্যৰ বন বিভাগ। ভাৰত ভূটান সীমান্তৰ অঞ্চলসমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তে পহিলা মাঘৰ পুৱতি নিশা ওদালগুৰি জিলাৰ ডিমাকুছিৰ টেংকি বস্তিত পুনৰ বন্যহস্তীয়ে প্ৰাণ ল'লে প্ৰায় 60 বছৰীয়া এগৰাকী মহিলাৰ। বহুদিন ধৰি বাদলাপাৰা চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীয়ে 2023 বৰ্ষত প্ৰথমটোতে প্ৰাণ ল'লে এগৰাকী মহিলাৰ। স্থানীয় বৰনদী অভয়াৰণ্য, খালিংদুৱাৰ বনাঞ্চল আৰু ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে প্ৰতিদিনে নিশা হ'লে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি ঘৰ-বাৰী খেতিপথাৰ ক্ষতিসাধন কৰি আহিছে জনসাধাৰণৰ। আৰু পহিলা মাঘৰ বিহুৰ আনন্দ উৎসাহৰ মাজতে সোমবাৰে পুৱতি নিশা জাকটোৰ পৰা ফালৰি কাটি অহা এটা গজৰাজে 1 নং টেংকি বস্তিৰ জয়ন্তী বড়োক গচকি নিহত কৰে। আৰু ওদালগুৰিৰ ডিমাকুছি, বাদলাপাৰা, বগৰীতল, ৰজাগড়, নালাপাৰা, টেংকি বস্তি আদি অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তীয়ে। অতি শীঘ্ৰেই নিহত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। তো এই যি বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ যোৱা পৰিয়ালৰ একদম আৰ্থিক অৱস্থা বেয়া, গতিকে মই অসম চৰকাৰ তথা আমাৰ বন বিভাগক অতি সোনকালে তেওঁলোকৰ যি পাবলগীয়া প্ৰাপ্য ধন, সেই প্ৰাপ্য ধনটো অতি সোনকালে মই মোকলাই দিবলৈ মই অনুৰোধ কৰিছোঁ। লগতে যি আমাৰ এই হাতী মানুহৰ সংঘাত, এই হাতী মানুহৰ সংঘাতক যি প্ৰতিৰোধ কৰিবলৈ আমাৰ অসম চৰকাৰ বা আমাৰ বন বিভাগক অতি সোনকালে আমাৰ যি টেংকি বস্তি বা আমাৰ ভাৰত ভূটান সীমান্তৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো অতি সোনকালে কৰিবলৈ মই অনুৰোধ কৰিছোঁ। অন্যথা আমাৰ যি হাতী মানুহৰ সংঘাত, এই হাতী মানুহৰ সংঘাতত বহুতো আজি মোটামুটি বছৰকত 15 বা 20 জনৰ পৰা ওপৰত আমাৰ এই টেংকি বস্তি বা অন্য আমাৰ ভাৰত ভূটান সীমান্তত মানে হাতী মানুহৰ সংঘাতত মানুহ প্ৰাণ আহুতি দিব লগা হৈছে। গতিকে আমি মানে এমুঠি খাই যি ভালকৈ থাকিম বুলি ভাবিলেও আমি ৰাতি ভালকৈ থাকিব নোৱাৰোঁ। যি হাতী আহি আমাৰ যি মানে ঘৰ ভাঙি তছ নছ কৰিছে আৰু মানুহৰ বহুতো আঘাতপ্ৰাপ্ত কৰিছে। গতিকে আমি অসম চৰকাৰক আৰু আমাৰ বন বিভাগক অতি সোনকালে যাতে এই ব্যৱস্থাটো কৰি দিয়ে। আৰু লগতে নিহত হোৱা মহিলাগৰাকীৰ নাম জয়ন্তী বড়ো আৰু তেখেতৰ মানে হাজবেণ্ড অনিল বড়ো। তেখেতৰ আগতে মানে মৃত্যু হৈছে বেমাৰত, আৰু তেওঁৰ ল'ৰা এজন আছে। ল'ৰাজন আৰ্থিক অৱস্থা বেয়া আৰু লগতে প্লাছ তেওঁৰ মানে পেৰালাইজ বেমাৰটো আছে। গতিকে তেওঁৰ ভৱিষ্যত চলি যোৱাৰ কাৰণে যাতে অসম চৰকাৰে কিবা এটা দিয়ে, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। হাতী আমাৰ ইয়াতে প্ৰায় মানে এদিনো বাকী নাই, প্ৰায়ে আহে। গতিকে মানে কোনোদিন আমি শান্তিমতে থাকিব নোৱাৰোঁ। গতিকে আমাৰ মানে এনেকুৱা অসহ্য লাগিছে যাতে কেতিয়াবা আমি ইয়াৰ পৰা গুচি যাওঁ, কিন্তু আমি গুচি গ'লে কি হ'ব? আমাৰ ইয়াতে আমাৰ যে টেংকি বস্তিৰ মানুহৰ কোনো ধৰণৰ তেনেকুৱা মানে টকা পইচা নোহোৱা হেতুকে আমি ক'তো তেনেকুৱা মাটি বাৰী ল'ব পৰা নাই। সেইটো কাৰণে আমি ইয়াৰে স্থায়ী বাসিন্দা, আমি ইয়াতে থাকিব লাগিব। সেইকাৰণে মই অসম চৰকাৰক বাৰে বাৰে মোৰ মা আছিলে আৰু বহুত ৰাতি হৈছিলে 1টামান বজাত সদায় হাতী আহি থাকে। আৰু শুই থকা অৱস্থাত তেওঁ ঘৰ ভাঙিতে মাৰ এনেকুৱা হ'ল আৰু পলাব বিচাৰোঁতে মাৰিলে। সদায় আহে, হয়। বহুত ডিষ্টাৰ্ব কৰি থাকে। চৰকাৰে যাতে এই সংঘাতবোৰ ব্যৱস্থা লয় আৰু আমাৰ মাও যাতে ৰাতি হোৱা ঘটনাটোৰ বাবে যাতে চৰকাৰে অলপমান সহায় সহযোগ কৰে।